Hey guys, welcome back to my channel. মই সদাব্দি আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ এটা নতুন ৰেচিপি আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা কেকৰ ৰেচিপি। আজি মই বনাম খেজুৰেৰে কেক। মই সাধাৰণতে কেক ময়দাৰে বনোৱা হয়, কিন্তু মই আজি বনাম কেকটো আটাৰ সৈতে। আপোনালোকে ময়দাৰেও বনাব পাৰে আৰু মই কেকটো কেনেকৈ বনাওঁ আহক তেতিয়াহ'লে আপোনালোকে নিজেই চাই লওক। প্ৰথমে মই একাপ গাখীৰ এটা পাত্ৰত ঢালি দি গাখীৰখিনি গেছত গৰম হ'বলৈ দিম। যেতিয়া গাখীৰখিনি অকণমান গৰম হৈ আহিব তেতিয়া তাত মই খেজুৰখিনি ঢালি দিম আৰু খেজুৰখিনি মই আধা ঘণ্টাৰ কাৰণে সাঁচটোত তিয়াই থ'ম। আধা ঘণ্টাৰ পিছত যেতিয়া খেজুৰখিনি গাখীৰত ভালদৰে জিকি যাব তেতিয়া মই খেজুৰৰ পৰা গুটিখিনি ভালদৰে উলিয়াই দিম। খেজুৰৰ গুটিখিনি ভালদৰে উলিয়াই লোৱাৰ পিছত মই খেজুৰ আৰু গাখীৰৰ মিশ্ৰণখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালকৈ মিহিকৈ পিচি এটা মিশ্ৰণ বনাই ল'ম। মিক্সিত পিছাৰ পিছত খেজুৰ আৰু গাখীৰৰ মিশ্ৰণখিনি দেখিবলৈ এনেকুৱা হ'ব। এতিয়া মই খেজুৰ আৰু গাখীৰৰ মিশ্ৰণখিনিত প্ৰথমে একাপ দৈ ঢালি দিম আৰু ইয়াৰ পিছত মই দুকাপ ৰঙা আটা ঢালি দিম। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। ভেনিলা এক্সট্ৰাক্ট লাগিব 1 চামুচ, বেকিং পাউডাৰ লাগিব 1 চামুচ, বেকিং সোডা লাগিব আধা চামুচ। এতিয়া মই এই গোটেইখিনি মিশ্ৰণ মিক্সিত ভালদৰে মিক্স কৰি ল'ম। মিক্সিত ব্লেণ্ড কৰাৰ পিছত মিশ্ৰণখিনি দেখিবলৈ এনেকুৱা গটা হ'ব। এতিয়া মই ইয়াত পাতল কৰিবলৈ ইয়াত আধা কাপ ৰিফাইন তেল মিক্স কৰি দিম। সৰি ফ্ৰেণ্ডছ, ৰিফাইন তেলখিনি ঢালি দিয়াটো মই শ্বুট কৰিব পাহৰি গ'লোঁ। তো ৰিফাইন তেলখিনি ঢালি দিয়াৰ পিছত মিশ্ৰণখিনি দেখিবলৈ এনেকুৱা পাতল হৈ যাব। এতিয়া মই পিস্তা, কাজু অৰ্থাৎ ড্ৰাই ফ্ৰুটছৰ মিশ্ৰণখিনি ইয়াতে কেকৰ মিশ্ৰণখিনিত অকণমান ঢালি দিম আৰু গোটেইখিনি একেলগে মিক্স কৰি দিম। তেতিয়াহ'লে কেকটো খাবলৈ অকণমান টেষ্ট হ'ব আৰু ড্ৰাই ফ্ৰুটছৰ সোৱাদটো আহিব। এতিয়া মই এটা কেৰাহীত এনেকৈ এখন প্লেট দি কেৰাহীটো গৰম হ'বলৈ দিম। আপোনালোকৰ যদি গ্ৰীজ ষ্টেণ্ড থাকে গ্ৰীজ ষ্টেণ্ড দিব পাৰে বা নিমখো দিব পাৰে। আৰু এনেকৈ কেৰাহীটো প্লেটখন বহুৱাই ভিতৰত কেৰাহীটো ঢাকন দি 10 মিনিট সময় গৰম হ'বলৈ দিম। এচামুচ বাটাৰ লৈ মই কেক বনোৱা পেনটোৰ তলিত ভালদৰে লগাই দিম। মোৰ বাটাৰ পেপাৰ নাই, চ' মই হোৱাইট পেপাৰেই ইউজ কৰিছোঁ। হোৱাইট পেপাৰখন কেক বনোৱা পেনটোৰ তলিত লগাই দিম যাতে কেকটো পুৰি নাযায় আৰু তাত অকণমান বাটাৰ লগাই দিম। এতিয়া মই কেকৰ মিশ্ৰণখিনি হোৱাইট পেপাৰখনৰ ওপৰত ভালকৈ ঢালি দিম আৰু সাঁচটো থেকেৰাই দিম যাতে কেকত একো বাবলছ থাকি নাযায় আৰু কেকটো ভালদৰে ওপৰলৈ ফুলি উঠে। এতিয়া মই ড্ৰাই ফ্ৰুটছৰ মিশ্ৰণখিনি যিখিনি মই ড্ৰাই ফ্ৰুটছ কাটি থৈছিলোঁ এতিয়া সেইখিনি মই ইয়াৰ ওপৰত গাৰ্নিচিং কৰি দিম। মই কেৰাহীটো পুৰা 10 মিনিট ফুল হিটত
গৰম হ'বলৈ দিছিলোঁ আৰু চাব পাৰে কেৰাহীটোৰ পৰা পুৰা ধোঁৱা ওলাই আছে আৰু এতিয়া মই ইয়াৰ ওপৰত কেকটো বহুৱাই দিম আৰু কেকটোৰ ওপৰত চৰিয়াৰে ঢাকন মাৰি দিম আৰু 35 to 45 মিনিট মই কেকটো হ'বলৈ দিম। আফটাৰ 35 মিনিট পিছত মই কেকটো চাবলৈ আহিছোঁ কেকটো হৈছে নে নাই। মই এডাল টুথপিকেৰে কেকটো খুচি চাম, যদি টুথপিকডালত কেকটো লাগি আহে তেতিয়াহ'লে কেকটো হোৱা নাই। এতিয়া মই কেকটো খুচি চাইছোঁ, কেকটোত অকণমান লাগি আহিছে, চ' কেকটো মই আৰু 5 মিনিটৰ কাৰণে ঢাকন দি কেকটো অকণমান আৰু সময় হ'বলৈ দিম। এতিয়া মোৰ কেকটো হোৱা 45 মিনিট পাৰ হৈ গ'ল আৰু মই কেকটো আৰু এবাৰ টেষ্ট কৰি চাম। এইবাৰ মোৰ কেকটোত চাব পাৰে আপোনালোকে মোৰ কেকটোত একো লাগি অহা নাই টুথপিকডালত, চ' মোৰ কেকটো ৰেডি হৈ গৈছে আৰু মই এতিয়া কেকটো কেৰাহীৰ পৰা নমাই দিম। আপোনালোকে মোৰ কেকৰ সাজটো চাব পাৰে, কেকটো ধুনীয়াকৈ ক'তো পুৰা নোযোৱাকৈ ওলাই আহিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ পাহৰি নাযাব। থেংক ইউ, টিল দেন, বাই বাই।